আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ আমাৰ জয়তৰা মহন্তৰ নেতৃত্বত খেৰি দলটোক অতি সোনকালে মঞ্চলৈ আহিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কণ্ঠশিল্পী প্ৰিয়ংকা মৰাণৰ গীতৰ পৰাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এইখিনিতে যুৱ বন্ধুসকলৰ প্ৰতি এটি বিশেষ অনুৰোধ। কিন্তু আহোমৰ ৰাজ শাসন কেতিয়াও লৰচৰ কৰিব নোৱাৰিলে। লাচিত বৰফুকনৰ নেতৃত্বত যুদ্ধ হ'ল। ৭০ বাৰ মোগলৰ আক্ৰমণ ৰোধ কৰিবলৈ কাৰণে আহোম সেনা সক্ষম হ'ল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ'ল। কিন্তু এজন সাধাৰণ মানুহৰ বিপ্লৱক তেওঁলোকে আহোম ৰাজতন্ত্ৰই ৰুধিবলৈ সক্ষম নহ'ল। আহোম ৰাজতন্ত্ৰই এজন সামান্য মানুহক প্ৰথমতে আপোনালোক সকলোকে মোৰ আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ আৰু এটা মহান অনুষ্ঠানত আজি আপুনি উপস্থিত থাকিবলৈ প্ৰায় নিজকে সৌভাগ্যৱান যেন লাগিছে আৰু Jogou